হে আৰু বন্ধুসকল কি খবৰ আপোনালোকে আশা কৰিছে আপোনালোকে ভাবিছে যে বেক কেমেৰা কিয় অন কৰি আছে মানে এইকাৰণে অন কৰি আছে চাওক মানে একবাৰ ৱেডাৰটো চাওক কিমান বেছি মানে বৰষুণ দি কৰি আছে তো মানে মই আপোনালোকৰ বিশ্বাস কৰে নকৰে নাজানো দেওবাৰে শ্বুট কৰা দেওবাৰ ব্লগটোত আপোনালোকে দেখিলেই দেওবাৰে লাষ্ট ফুৰিবলৈ যায় তাৰপিছৰ পৰা মানে কি হ'ল বতৰ এনেকুৱাই মানে ডাৱৰীয়া কৰি ৰাখিছে মানে একো ওলাই যাব পৰা নাই আৰু এতিয়া গোটেই দিনটো বৰষুণ আৰু এতিয়া পাইছে আপোনালোকৰ 3:27 পিছবেলাই হওঁ হৈ গ'ল কাৰণ তামোল এখন খাইছিলে কাৰণে চাগে অকণমান দাঁত চাতবোৰ ৰঙা হৈ থাকিব পাৰে বাৰু যি কি নহওক বৰষুণৰ বতৰত যদিও ক'তো ওলাই যাব নোৱাৰোঁ ঘৰত থাকিওতো মই সদায়নো কিনো ব্লগ বনাই থাকিম আৰু মই এখন স্ক্ৰিপ্ট বহুত ধুনীয়া লিখি আছোঁ এই ছেকেণ্ড চেনেলটোৰ কাৰণে ছেকেণ্ড চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দিয়াই আছে আৰু আজি এটা বস্তু ট্ৰাই কৰিম যে ক'ৰবাত ওলাই যাবলৈ ট্ৰাই কৰিম বুলি ভাবিছিলোঁ মুখৰ আগত চক এনেকুৱা যদি ক'লা ডাৱৰ দেখি যাওঁ কেনেকৈ ওলাই যাব আপোনালোকে নিজে কওকচোন এতিয়া বতৰৰ ভাত পানী খালোঁ আৰু অলপমান মানে পেট চেট বেছিকৈ ওলাই গৈছে নাচো আকৌ এখন এক্সাৰচাইজ কৰাত লাগি যাওঁ মানে মোৰ এটাই টাৰ্গেট থাকে সদায় বেছি একো নহয় ডেইলি এইখনত মানে 100 কেলেৰি উলিয়াব লাগে আৰু এইখনত মই যিদিনাখন 100 কেলেৰি উলিয়ালেও মানে মোৰ ৰিয়েলত বহুত কেলেৰি বাৰ্ণ হৈ যায় চ' অলপমান মানে এক্সাৰচাইজ কৰিলেও ভাত পানী খাই ময়ে চাগে প্ৰথমটো মানুহ যোনে এক্সাৰচাইজ কৰে চাগে ইমান কষ্ট কৰিছোঁ মানে কৈছোঁ নহয় বন্ধুসকল মানে দৌৰাটো ইমান সহজ নহয় এখন ইনক্লাইন ছাৰ্ফেচ যিহেতু মানে কাপোৰ চাপোৰ লুকাই গৈছে দেখিছে নহয় কি কৰিব আৰু উপায় নাই দৌৰিবই লাগিব বন্ধুসকল যেনে তেনে মানে 100 কেলৰি উলিয়ালোঁ আৰু যেনে তেনে মানে গৰমত অৱস্থা নাইকিয়া হৈছে আৰু বেক চাইডে এতিয়াও বৰষুণ দি আছে মানে ভাবিছিলোঁ বোলো গা চা ধুই ক'ৰবাত যাম কিন্তু যোৱা নহ'ব আপোনালোকে এটা কাম কৰক মই গা ধোৱালৈকে আপোনালোকে তলত ডেছক্ৰিপশ্যন বক্সত যাওক তাত মানে মোৰ নতুন চেনেলটোৰ লিংকটো দিয়া আছে তাত যাওক ভিডিঅ'টো চাওক আৰু তাত লাইক কৰি দিয়ক তেনেকৈ মই গা চা ধুই আহোঁ আৰু চাওঁচোন কি কৰোঁ কিবা এটা এক্সাইটিং দেখাবলৈ কিন্তু এক্সাইটিং দেখাৰ পিছত বৰষুণৰ বতৰ নিজৰ ঘৰৰ ভিতৰতনো কিবা এক্সাইটিং হ'ব পাৰি নি বাৰু যাওঁ গা ধুওঁগৈ আপোনালোকে যাওক পটককৈ সেই ভিডিঅ'টো লাইক অলপ কৰক আৰু শ্বেয়াৰ অলপ কৰক এইটো ভিডিঅ' লাইক কৰক শ্বেয়াৰ কৰক বাৰু মই বৰ্তমান মোৰ গা চা ধুইটো হৈ গ'ল মানে মই এটা বস্তু ভাবি আছিলোঁ মানে আমাৰ ঘৰখনত মানে কি হয় কুকুৰ এটা মানে কমেই চ' ভাবি আছোঁ মানে কুকুৰ এটা লওঁ আৰু পচন্দো আছে এটা কুকুৰ মোৰ লগৰ এটা তাত আছে কুকুৰটো আনিব লাগে চ' কুকুৰটো আনিম বুলি ক'লেতো মই অকলে আনিব নোৱাৰোঁ কাৰণ মইতো বেছি এটা ইমান নাথাকোঁ না মাহঁতে পুহিব লাগে ব'লকচোন এবাৰ মাৰ পৰা পাৰ্মিশ্যনটো লৈ চাওঁ পিছে মোৰ ৰিজাল্টটো গম পাওঁ আপোনালোকে এবাৰ চাওকচোন মোৰ মাৰ ৰিজাল্টটো কি হয় ব'লকচোন মাক সোধোগৈ অ' মা হেৰি সেইটো কি কথা এটা ক'ম বুলি লৈছিলোঁ কুকুৰ এটা লাগে কুকুৰ নহয় এই লগৰ এটা কুকুৰ এটা পায় লগৰ এটা আছে কুকুৰ এটা আছে টকা 2000 দিব লাগে লৈ আহোঁ নেকি কেলৈ এটা লৈ আহোঁ মতা পোৱালি এটা আনিব মুৰ্গী নহয় কুকুৰ এটা পুহিব দিয়া নাই মই লৈ আহিম যোৱা মই ইয়াতে পুহিম পুহিম না এইটোৱে আছিলে ৰিজাল্ট মই গম পাওঁৱেই এইটোৱে হ'ব মায়ে মানে কুকুৰ খেলে ইমান বেয়া পায় ক'ব নোৱাৰোঁ মোৰ মানে বেয়া বস্তুটো ভাল লাগে মই গম পাওঁ ৰিজাল্টটো এইটোৱে হ'ব হ'লেও আৰু সুধি চালোঁ আমাৰতো আনিব মই দেউতাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব মানে দেউতাক কুকুৰটো ভাল পায় মায়েহে বেয়া পায় চ' দেউতাক সুধি চাগে দেউতাই এলাউ কৰিব তেতিয়াহে মানে মই কুকুৰটো আনিম হ'ল মা পা মানে কুকুৰৰ লগত গালি চালি শুনি মানে কি হ'ল এই মাত্ৰ মানে কামবোৰ সামৰিছোঁ লেপটপতেই মাত্ৰ জাষ্ট সামৰিছোঁ কাৰণ স্ক্ৰিপ্টখন যোনখন লিখি আছোঁ ন অলপমান টাইম লাগিছে যিহেতু কিবা এটা বস্তু তেতিয়া আপুনি নেৰেট কৰিব ন মানে বনাব আপোনাৰ নিজৰ মগজৰ পৰা কিবা এটা কাহিনী ভাবি পেলাই কামটো কৰিব চ' মানে সেই কামটোত কি অলপমান ধৈৰ্য লাগে অলপমান থিংকিংটো আপাৰ লেভেল কৰিব লাগিব কাৰণ আপুনি এটা মানে কনচেপ্টৰ ভিতৰত পূৰা ডিপলি সোমাই গৈছে ন কাৰণ ইমান ইজি নহয় ন এটা ষ্টৰি লিখা বা কিবা এটা ভিতৰত কাৰ্টুনেই বনাব এনিমেশ্যনে তাৰ ভিতৰত যোনটো ষ্টৰি লাইন আছে তাৰ ভিতৰত মানে মই ডিপলি সোমাই যাওঁ চ' অকণমান টাইম মানে লাগি যায় ত' চেনেলটো চালে বুজিব আৰু এতিয়া মানে কি হ'ল ন কেইটা বাজিলে নো বাজিলে আপোনালোকৰ বেছি হোৱা নাই 6:21 মানে 7টাই বাজিব হৈ গ'ল ভোক মানে বেয়া জোৰছে লাগিছে চ' মানে চুইগিৰ পৰা কিবা এটা বোলো খাবলৈ অৰ্ডাৰ দি দিলোঁ পিছে কি হ'ল দেখিছে না কিমান লেট কৰি থাকে মানে চাওক না অথনিৰ পৰা এইটোত 12 মিনিটে দেখাইছে এই অৰ্ডাৰ এজন প্ৰিপেয়াৰ্ড বেছি দামী নহয় বাৰু দামটো দেখিয়ে লগে এইটো চাওক বেছি দামী অৰ্ডাৰ দিয়া নাই বাৰু ইমান পইচা পাতি নাই মোৰ লেট হওঁতে মানে ফাইনেলি প্ৰডাক্টকেইটা পাই গ'লহি ইয়াত চাগে মোৰ হিচাপত চিকেন ৰোল দুটা আছে হে ৰাম বাবা ৰোলৰ এইটোৱে গতিনে এইটোৱে বাবা ৰোল ইমান অকণি বাপৰে ইয়াত চাগে পনীৰ ৰোল আছে আৰু এইটো কি দিছেনো এইটো হৈছে আপোনালোকৰ পাপৰি চাট সেইটো খাই ভাল লাগে বাৰু ত' ইমানখিনি মই নাখাওঁ দিয়ক মই ৰাৱণ নহয় বাৰু মাৰো আছে বাৰো আছে আৰু এই পাপৰি চাটটো খালি আমাৰ চবৰে সমজোৱা চ' বা এটা ৰোল মায়ে মোৰ দুটা ৰোল বছ খাই লওঁ ৰোলটো মানে কি হ'ল না চাইজতে সৰু ভিতৰত মানে মাল মটন বহুত আছে দেখিছেনে একালমান মাল মটন আছে চাইজটোৱে সৰু আৰু আজি মই আপোনালোকে এটা মানে ফেক্ট ক'ম হয়নে নহয় আপোনালোকে এটা কওক
যেতিয়াবা মানে কিষাণ চচটোৰ দাম বাঢ়িলে চবেই মানে এনেকুৱা ধৰণৰ এটকীয়া 50 পইচা চচবোৰ দিবলৈ কিয় কাৰণে ল'লে আগতো যিয়ে অৰ্ডাৰ দিলোঁ যিয়ে নিদিওঁ সদায় কিষাণৰ চচেই আহে কিষাণ টমেটো চচ যেই 2 টকা হৈ গ'ল 1 টকা বা 2 টকা হৈ গ'ল চবেই এইবোৰ চচ দিবলৈ ল'লে টেষ্টটো মানে এইবিলাকৰ ভাল নালাগে এইটো চচ খাই খাই মানে অভ্যাস এটা হৈ আছিলে বাৰু যি কি নহওক এতিয়া সিহঁতৰ প্ৰফিট চাব লাগিব ন বাকী ৰোলটো ঠিকে আছে বাৰু খাবলৈ বেয়া লগা নাই ফাইনেলি মানে বন্ধুসকল ইমান ডাঙৰ ৰোলটোতো খাই বৈ হজম কৰি দিলোঁ মই এটা কথা বুজি পোৱা নাই মই পিছে এক্সাৰচাইজ কৰিনো কি লাভ হ'ব কওকচোন মানি ল'লোঁ এখন ট্ৰেডমিলত মই ডেইলি 100 কেলৰি উলিয়াইছোঁ দৌৰাটো অকণ কষ্ট আছে ধৰিলোঁ 300 কেলৰিয়ে বাৰ্ণ আউট কৰিলোঁ এই ডাঙৰ ৰোলডালত কমচে কম নাই কমো ডিম আছে পনীৰ আছে চিকেন আছে ৰুটিখনটো আছেই তাৰ ওপৰেদি তাত মেয়নিজ দিয়া আছে নাই কমো এখনে অকলে হ'ব 150-200 কেলৰি তো ইমান ডাঙৰ এটা কেলেৰি খাই ল'লোঁ অনলি যদি 100 কেলৰি উলিয়াওঁ আৰু এতিয়া আকৌ এইটো ভক্ষণ দিম এইটো মানে পাপৰি চাট এইটো খাওঁ লাগি গৈছে লাহে লাহে মানে ফুড ব্লগাৰে বনি গৈছোঁ নেকি খাবলৈতো ভাল লাগে পিছে দেই এভাৰ বেগৰ বেয়া টেষ্টি লাগে মানে এই বস্তু মোৰ ফেভৰেট কিন্তু ফেভৰেট নহয় পিছে মোৰ বাৰু এইটো খাই মেলি লৈ এতিয়া বাহিৰত বৰষুণ দি আছে চাওঁ ৰাতি যদি কিবা কৰোঁ দেখাম নহ'লে আকৌ পিছবেলা আহিছে কাৰণে কাইলৈ ৰাতিপুৱালৈকে ব্লগটো কণ্টিনিউ কৰিম বন্ধুসকল আজি দিনটো ফাইনেলি ৱেষ্ট কৰি এতিয়া মানে ভাত পানী খাই হৈ গ'ল ভাত একচুৱেলি কি হ'ল ন মানে লগৰ এটা আছিলে শান্তনুৰ ঘৰত মানে সকাম আছিলে চ' মানে তাত আমি সকাম খালোঁ সকাম খাই মেলি আহিলোঁ সেয়া তাতনো কি দেখাব সকাম খোৱা আৰু এতিয়া মানে ঘৰ আহি পাই গ'লোঁ এতিয়া ফাইনেলি গুড নাইট লগাই হৈ গ'ল আৰু লাইটকেইটা অফ কৰি বছ যাওঁ শুবলৈ এতিয়া কাইলৈ দিনটো কি হয় নাজানো আজিও ফাইনেলি মানে বৰষুণৰ কাৰণে দিনটো ট'টেলি ৱেষ্ট আশা কৰোঁ কাইলৈ বৰষুণটো নিদিয়ে ব্লগটো মই ভালকৈ বনাব পাৰোঁ বাই গুড নাইট আপোনালোকো হওক মই শুওঁগৈ